Hey guys, welcome to my new vlog. আজি ব্লগটো ষ্টাৰ্ট হৈছে আইতাহঁতৰ ঘৰৰ পৰা আৰু আইতাক লৈ যাম আজি মই ডাকঘৰলৈ তো জিৰ' একাউণ্ট খুলিব আছে সেইটোৱে আইতাৰ ঘৰলৈ আহিছোঁ তো এতিয়া আইতাক লৈ যাব আছে ডাকঘৰলৈ তো একেবাৰে ডাকঘৰতে আপোনালোকক লগ পাওঁ আইতাই একেবাৰে নিজে নিজে গৈছে অকলে অকলে খোজকাঢ়ি ইমান সোনকালে গুচি যায় নহয় খোজকাঢ়ি ইমান বুঢ়ী কালত অকলে অকলে ৰাস্তা দেখিছ হে কোন পিনে আছে কচোন ডাকঘৰ সেইপিনে নদী আছে কি কৰিলি পূজা হে রে পাগলা এইপিনে সেইটো বল কাৰ নামত খুলিবি কাৰ নামত তোৰ इनके नाम से खोल रही হৰিকলা থাপা तो काम এতিয়া হৈ গ'ল ৰে ইমান সাইন মাৰিলে ন গাইস তো গাইস ডাকঘৰৰ কাম পুৰা কমপ্লিট হৈ গ'ল ইমান সোনকালে ডাকঘৰৰ কামটো কমপ্লিট হ'ব বুলি ভবাই নাছিলোঁ তো এতিয়া আইতাক ঘৰলৈকে এৰি থৈ আহোঁ নহ'লে খোজকাঢ়িবতো নোৱাৰে গাড়ী চাড়ী দেখিও নাপায় মানে আইতা ইমান ভালকৈ সেইকাৰণে ঘৰলৈকে এৰি থ'বলগীয়া হৈছে ঐ দে থাক গৈছোঁ জানো মাম যাচি তো গাইছ এতিয়া আইতাহঁতৰ ঘৰৰ পৰা গৈছোঁ আমাৰ নিজৰ ঘৰ কিবা কাম কৰিব আছে ঘৰত বহুত কাম আছে তো সেইটো কৰিবলৈ যাওঁ তো গাইছ এতিয়া গৈছোঁ মই হস্পিটেল লগৰটো মামা এক্সিডেণ্ট হৈ গ'ল আৰু আমাৰ বাও পূৰা হস্পিটেলতে আছে বেমাৰ আছে তো সেইটো বাক আনিব যাওঁ আৰু লগৰটো মামাক চাব যাওঁ লগৰটো এক্সিডেণ্ট হ'ল সেইটো স্কুটিত আৰু তাৰ মামাও এক্সিডেণ্ট হৈ গ'ল সেইটো স্কুটিত তো সেইটো কাৰণে মই এতিয়া হস্পিটেল গৈছোঁ আৰু আমাৰ বাকো আনিব গৈছোঁ আমাৰ বাও পূৰা বেমাৰ হৈ আছে তো একেবাৰে হস্পিটেলতে লগ পাওঁ আপোনালোকক হে এই চব বেমাৰী প্ৰিন্স ক'ত আছে প্ৰিন্সৰ মামা ইয়াত এক্সিডেণ্ট হ'ল ন হে এইটো কি হালধীয়া দিছে ইয়াক মাল্টিভিটামিন চাগে ন হ'ল নাই হৈ গ'ল ইমানকেইটা আছে ইমান গেলা আকৌ ৰখিব লাগিব হে লা তো গাইছ এইটো যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে ৰখিব লাগিব ভাল মাকজনী গৈছে আৰু উমনি হিলাই কিনে খোজকাঢ়ি তো বাৰ চেলান লোৱা হৈ গ'ল এতিয়া গৈছোঁ ঘৰ তো গাইছ বাক হস্পিটেলৰ পৰা লৈ কিনে ঘৰ আহি গ'লোঁ আৰু লগৰটো মামাই ডাইৰেক্ট চিভিললৈ ট্ৰান্সফাৰ লিখিলে তো মই চাব নাপালোঁ ভালকৈ তো মামাক ইমান পোৱা নাছিলে তো তিনিজন একেলগতে এক্সিডেণ্ট হৈ গ'ল তো তিনিটা আছিলে বহি তো পোৱালিটোক বেছি জোৰছে লাগিছিলে তো সিহঁতি মই গৈ নোপোৱা আগতে সিহঁতি চিভিললৈ ট্ৰান্সফাৰ লিখিলে তো গাইছ এই অলপতে এক্সাৰচাইজ কৰা কমপ্লিট হৈ গ'ল আৰু এতিয়া খাইছোঁ মই কণী আলু বইল কৰি থৈছোঁ সেইকেইটা খাওঁ আৰু মই এক্সাৰচাইজ কমপ্লিট হ'লে তো এইকেইটা চাওক কণী দুটা লৈছোঁ আৰু আলু দুটা লৈছোঁ কণী এটা তো গাইছ আজি ব্লগটো গৈছোঁ ইয়াতে এণ্ড আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে তো আজি ইমানটো আছিলে বাই বাই